জুবিন গাৰ্গ সংগীতৰ ৰাজপুত্ৰ আৰু অসমৰ সম্পদ। জুবিন গাৰ্গৰ মৃত্যু ৰাজ্যখনৰ অপূৰণীয় ক্ষতি। তো মৃত্যুৰ পিছত তেওঁক এনেকৈ কি কাৰণত এনেধৰণে ক্ৰিটিচাইজ কৰিবলগীয়া হ'ল? মই ভাবোঁ যে আইনটো সকলোৰে কাৰণে সমান, আইনৰ ঊৰ্ধত কোনো নহয়। গতিকে তেখেতৰ পৰিবাৰে যদি মই গম নাপাওঁ, যদি কৈছে যদি আইনে নিজৰ মূৰ ল'ব। জুবিন গাৰ্গ সংগীতৰ ৰাজপুত্ৰ আৰু অসমৰ সম্পদ। জুবিন গাৰ্গৰ মৃত্যু ৰাজ্যখনৰ অপূৰণীয় ক্ষতি। তো মৃত্যুৰ পিছত তেওঁক এনেকৈ কি কাৰণত এনেধৰণে ক্ৰিটিচাইজ কৰিবলগীয়া হ'ল? মই ভাবোঁ যে আইনটো সকলোৰে কাৰণে সমান, আইনৰ ঊৰ্ধত কোনো নহয়। গতিকে তেখেতৰ পৰিবাৰে যদি মই গম নাপাওঁ, যদি কৈছে যদি আইনে নিজৰ মূৰ ল'ব। জুবিন গাৰ্গ সংগীতৰ ৰাজপুত্ৰ আৰু অসমৰ সম্পদ। জুবিন গাৰ্গৰ মৃত্যু ৰাজ্যখনৰ অপূৰণীয় ক্ষতি। তো মৃত্যুৰ পিছত তেওঁক এনেকৈ কি কাৰণত এনেধৰণে ক্ৰিটিচাইজ কৰিবলগীয়া হ'ল? মই ভাবোঁ যে আইনটো সকলোৰে কাৰণে সমান, আইনৰ ঊৰ্ধত কোনো নহয়। গতিকে তেখেতৰ পৰিবাৰে যদি মই গম নাপাওঁ, যদি কৈছে যদি আইনে নিজৰ মূৰ ল'ব। জুবিন গাৰ্গ